গাইজ কি খবৰ আশা কৰিছোঁ সকলোৱে ভালে আছে এতিয়া ভাত খাই পুৰা ৰেডি হৈ আহি গ'লোঁ খালবাৰীত অহাৰ কাৰণটো কি হ'ল অলপ কৈ আছোঁ এতিয়া পুৰা টোপনি এতিয়া ভাল লাগিল গাঁৱটো কালি ৰাতি মানে লাষ্ট বহাগী বিদায় চাই আহিলোঁ বহুত টোপনি লাগি আছিল টোপনিৰ পৰা এতিয়া উঠি মুখ হাত ধুই ভাত খাই পুৰা একদম মানে টিপটপ হৈ যাই আছোঁ খালবাৰীত কি কাৰণত যাই আছোঁ কৈ আছোঁ অলপ পিছত চাই থাকক ভিডিঅ'টো এতিয়া স্কিপ নকৰাকৈ এইফালে চব বাগান কলৰ মোৰ বাগানখন আগত আছে তাত গৈ আছোঁ এইটোৱে মোৰ বাগানখন কলৰ চাম্পা কল ইটো এখন আছে আৰু আগত আছে এখন নিদি তাত গৈ আছোঁ ডাইৰেক্ট এতিয়া বিহুৰ মঞ্চৰ লাষ্ট বহাগী বিদায় চাই আহোঁ বিহু ৰ'দ পাম আৰু এতিয়া বেছি দূৰ নাই গাইজ চাই থাকক ৰাতি আমাৰ ৰিক্সাত বিহু চাব গৈ আছোঁ মানে আমাৰ সৰু গাড়ী স্কুটি বাইকৰ কাৰণে ডাঙৰ গাড়ীৰ কাৰণে বহুত ৰিক্সাত চলিব লাগে ৰাতি আহি গাইজ ফাইনেলি পাই গ'লোঁ দৰংগিৰিৰ পৰা বেছি দূৰ নহয় মোটামুটি 5 কিলোমিটাৰমান হ'ব পাৰে হয়তো কমো হ'ব পাৰে বাবু তোর নিজের বউ না কায় বউ খুঁজছিস তোকে পাই গ'লোঁ গাইজ ফাইনেলি য'ত মানে বিহুটো হৈ আছে তালৈ আহি পালোঁ Gange ma ayo he ma jabo gange ma moja le like hai na aisa ji like le mani na take pale মানুহ ইয়াতে মোৰ পিছপিনে দেখা পাইছে মানুহ বিহু চাব অহা তেতিয়া ফুচকা দোকান দেখা পালোঁ ইয়াতে ফুচকা পুৰা দাবাই দিওঁ ৰবা ফুচকা খাই ভাল পায় কমেণ্টত জনাবচোন মই দিনা বহুত ভাল পাওঁ ফুচকা খাই এটা বাজি আছে না মিউজিকটো কেনেকুৱা লাগছে আপোনালোকক কমেণ্টত জনাবচোন চাবা আহি যে এটা নাচন চাই নাযাওঁ কি বিহু চাবা আহক তাই বোলকচোন তেতিয়াহ'লে এটা নাচন চাই আহোঁ
মানে ইয়াৰ পৰা আকৌ এবাৰ বেলেগ এটা ঠাইলৈ দুধনৈত তাত যাই আছোঁ বিহু চাব। তাত হ'ল চোৱা, তাত যাম এতিয়া। লেটছ গো। মৰ্নিং গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, সকলোৱে আছে। মানে বিহু চাই যোৱা ৰাতি এতিয়াহে টোপনিৰ পৰা উঠিলোঁ, সাৰ পালোঁ। বহুত টোপনি লাগি আছিল, ৰাতি কোনোমতে আহিলোঁ আৰু বৰষুণো দি আছিল। পুৰা বৰষুণে ভিজি ভিজি ঠাণ্ডা লাগি গৈছে একদম, মানে দেহা পুৰা বেয়া লাগিছে। এতিয়া পুৰা মুখ বাৰাজ কৰি এতিয়া ভাত খাব। এতিয়া দেখিবলৈ পাইছা কালিৰ আঞ্জা, ভাত খোৱা নাই। বিলাহী, ভেন্দি, মাংস, বেঙেনা ভাজি। বাগান আৰু এখন আগত আছে, কোৱা বাগানখন ইখনে হয়। ভাত খাই কিনে এতিয়া আহি গ'লোঁ বাগান কলৰ। আম টেঙা পাই গ'লোঁ খাবৰ কাৰণে। আম টেঙা কাটি আছে, নিমখ জলকীয়া পুৰা সানি আছে। কথাটো কম কৰি এতিয়া কৈ দিলোঁ। মই সেইটো মানে কাম কৰি আছে, কাম কৰা মানুহকেইটাক চাবলৈ গৈছিলোঁ। বহুত গৰম, সেয়ে ভাবিছোঁ অলপ গাছৰ তলত, বাঁহৰ তলত অকণমান ৰেষ্ট কৰোঁ। আছিল কি পালি কি নাপালি, চাই যদিও ভাল লাগছে লাইক কৰি দিব। চেনেলটো যদিও কোনোবাই নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ল'ব। যাম বুলি যে গ'লো বিহু চাবা, এতিয়া গৈ আছোঁ। কাঁচা দল পাই গ'লে ইয়াত দেখিবলৈ হৈছে কালী মন্দিৰ। নমস্কাৰ। ভিডিঅ'টো মানে নেদেখাও, বহুত দীঘলীয়া হ'ব ভিডিঅ'টো। এতিয়াৰ কাৰণে ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ। ইমান ঠাণ্ডা লাগি আছে না।